গাহৰি মাংস আধা কিলো আপোনালোকে মতে ল'ব পাৰিব। ইয়াৰ আদা, নহৰু, পিঁয়াজ, জলকীয়া, বিলাহী দুটা, আধা কেজি মাংস। গতিকে ইয়াত কোনো ধৰণৰ বেলেগ মছলা ব্যৱহাৰ কৰা নহয়, কেৱল আদা, নহৰু। কম পৰিমাণত তেল ল'ব, একেবাৰে কম। গাহৰিত যিহেতু তেল থাকে। পিঁয়াজ, জলকীয়া নিজৰ প্ৰয়োজন মতে দিব, কম পৰিমাণে যাক যিমান লাগে। পিঁয়াজখিনি ভালকৈ ভাজি ল'ব। পিঁয়াজখিনি ভাজা হৈ গৈছে, এতিয়া মাংসটো দিব। এতিয়া নিমখটো দিব সোৱাদ অনুসাৰে। নিমখ দি ভালকৈ লৰাব। এতিয়া লৰাই থাকিব মাংসখিনি, যিটো অলপ বেছিকৈ দিব এইখিনি সময়ত। ভালকৈ ভাজিব। এতিয়া আপোনালোকে অলপ সময় ভাজি বিলাহীটো দি দিব। দুটা বিলাহী দিলে হ'ব, আধা কেজি মাংস। ভালকৈ ভাজিব এতিয়া মাংসখিনি খুব লৰাব। বিলাহীখিনি গলি যোৱালৈকে লৰাই থাকিব। দেখিব লাহে লাহে বিলাহীখিনি গলি ধুনীয়া এটা ৰং ওলাব। বিলাহীখিনি গলি নোযোৱালৈকে লৰাই থাকক। লৰাই থাকিব, জুইটো মিডিয়াম ৰাখিলে হ'ব। এতিয়া লৰাই থাকিব বিলাহীখিনি গলি যোৱালৈকে। এইখিনি গলি
সুন্দৰ ৰং ওলাব। এতিয়া আপোনালোকে লাহে লাহে লৰাই থাকক। লৰাই হ'লে আপোনালোকে এতিয়া বিলাহীখিনি গলিও কমপ্লিট মিলি যাব, ধুনীয়া ৰং এটা ওলাব। এতিয়া বিলাহীখিনি প্ৰায় গলিছে। এতিয়া আমি আদা নহৰু দিম। আদা নহৰু খুব ভালকৈ লওক। দেখিছে বিলাহীখিনি ধুনীয়াকৈ গলিছে। আদা নহৰুখিনি কিছু পৰিমাণে ভাজা যাওক। তাৰপিছত কিছু পৰিমাণে পানী দিম। আমি শেষত কিন্তু অকণমান নৰসিংহ পাত দিম। নৰসিংহ পাতটো লাগিব, এইটো গোন্ধৰ কাৰণে লাগিব। লৈ গলোতে আছিলে আজি নকৰি আৰু সেইবিলাক গ'লে আগতে হেৰি কৰিব লাগে। ৰাতিৰ কাৰণে ভিডিঅ' কোৱালিটি কিছু বেয়া হৈছে, আকৌ ধোৱাই আছে, খুব ধোৱাইছে। সেইকাৰণে কিছু মানে ভিডিঅ'টো ক্লিয়াৰ হোৱা নাই। মাংসটো যিটো কালাৰ দেখিব লাগিছে সেইটো দেখা নাই, ধোৱা হৈ আছে সেইটো কাৰণে। এতিয়া আমি কিছু পৰিমাণে কালাৰটোৰ কাৰণে অকণমান হালধি দিম। কিছুমানে বগা হৈ থাকিলে গাহৰি মাংসটো ভাল নাপায়, গতিকে অকণমান ৰং হ'বৰ কাৰণে হালধি দিয়া হৈছে। গতিকে অকণমান হালধি আমি দিম। ইয়াৰ পিছত ভালকৈ লৰাম, ভাজিম। আচলতে ৰাতিৰ কাৰণে আপোনালোকে একজেক্ট যিটো কালাৰ হ'ব লাগিছিল সেইটো দেখা নাই আপোনালোকে, কিন্তু কালাৰটো খুব ধুনীয়া কালাৰ আহিছে। ৰাতিৰ কাৰণে আপোনালোকে মানে ধোৱা হৈ আছে, জুইৰ ধোৱাৰ কাৰণে একজেক্ট কালাৰটো অহা নাই। অকণমান পানী দিম। ইয়াতে পানী দি কিছু পৰিমাণে লৰাম, ভাজিম। এই পানী অকণমান দি ইয়াত কোনো জিৰা, মিট মছলা, ৰেড চিলি একো ইউজ কৰা হোৱা নাই। কেৱল মছলাৰ ভিতৰত অকণমান আদা নহৰু, পিঁয়াজ, জলকীয়া, এয়াই ইয়াত মছলা। আপোনালোকে টেষ্ট কৰক, গম পাব কিমান ধুনীয়া টেষ্ট হৈ যায়। সাংঘাতিক সোৱাদ হয়। আপোনালোকে বনাই খাই চাওক। গাহৰিত ইমান মছলাৰ দৰকাৰ নাই, জাষ্ট আদা নহৰু অকণমান, পিঁয়াজ এটা, এইখিনিয়ে যথেষ্ট। সোৱাদ অনুসাৰে জলকীয়া আপোনাৰ যাক যিমান লাগে সেইমতে দিলেই হ'ল। আকৌ অকণমান পানী দিছোঁ, আকৌ ভাজিম। 2-3বাৰ পানীটো দি ভাজি থাকিম। তাৰপিছত মাংসটোও সিজিব লাহে লাহে, অকণমান গ্ৰেভিও হ'ব। তেনেকৈ পানীটো দি ভাজি মাংসটো আমাৰ তৈয়াৰ হ'ব। লাহে লাহে আমাৰ মাংস প্ৰায় হৈ আহিছে আৰু এতিয়া আমি আৰু এবাৰ পানী দিম।
দি ভাজিম। হৈ গৈছে মাংস। আপোনালোকে ৰাতিৰ কাৰণে একদম যিটো আচল ৰং, মাংসৰ ৰং যিটো উঠিছে সেইটো আপোনালোকে দেখা নাই। এতিয়া অকণমান আকৌ পানী দিছোঁ, আকৌ সিজাম অকণমান। মাংসটো যিমানে এতিয়া এনেকৈ পানী দি সিজাব সিমানে মাংসটো সিজিব আৰু সোৱাদটো বেছি পৰিমাণে হ'ব, গ্ৰেভি হ'ব। আপোনালোকে বেলেগ একো দিব নালাগে, এনেকৈ অকণমান পানী দি ভাজি থাকক, মাংসটো ধুনীয়া গ্ৰেভি হ'ব। এতিয়া প্ৰায় আমাৰ মাংস হৈ গৈছে। এতিয়া আমি আৰু 5-6 মিনিট ভিতৰত নমাম। গতিকে এতিয়া আমি ইয়াত যোগ কৰিম নৰসিংহৰ পাত, যিটো আমাক ধুনীয়া এটা গোন্ধও দিব, সোৱাদো দিব। গতিকে আপোনালোকে বেছি দিব নালাগে, 30-40টামান পাত কুমলীয়া 2-এটা ঠাৰি আপোনালোকে দিব পাৰে। ধুনীয়াকৈ দি আপোনালোকে লৰাব, লৰাই 2 মিনিটমান পিছত ঢাকনি মাৰি নমাই থৈ দিব। এইদৰে আপোনাৰ টেষ্ট কৰি চাওক, কোনো মছলা নাই, অকল আদা, নহৰু, পিঁয়াজ, জলকীয়া। আপোনালোকে যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। মনত ৰাখিব, ৰংটো কিন্তু ভাল হোৱা নাই দেখাত। এইটো ৰাতিৰ কাৰণে আপোনাৰ ধোৱা হৈ আছে, গতিকে আপোনাৰ ক্লিয়াৰ অহা নাই, ভিডিঅ' কোৱালিটি ইমান ঠিক হোৱা নাই। নমস্কাৰ।